মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত মই তোমালোকৰ লগত আলোচনা কৰিম আদ-দাৰ্ছুৰ ৰাবিআ সাহিবিল কিতাব নামৰ কবিতাটিৰ 6 নম্বৰ প্ৰশ্নৰ পৰা শেষলৈকে। গতিকে আমি চাওঁ 6 নম্বৰ প্ৰশ্নত আমাক কি কৰিবলৈ দিয়া আছে। 6 নম্বৰ প্ৰশ্নটো আছে ইলামিল ৱাহিদা ওয়াল জামআ লিল আলফাজিত তালিয়া। তলৰ শব্দবোৰৰ একবচন আৰু বহুবচন জানি লোৱা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত দিয়া আছে ৱাহিদ। ৱাহিদ মানে একবচন, জামআ মানে বহুবচন। গতিকে একবচনৰ ৱাহিদৰ তলত যিকেইটা শব্দ আছে একবচন আৰু বহুবচনৰ তলত জমাৰ তলত যিকেইটা শব্দ আছে বহুবচন। গতিকে আমি এই শব্দকেইটা এতিয়া শিকিম। কিতাবুন মানে কিতাব, তাৰ বহুবচন কুতুবুন কিতাববোৰ, কালামুন কলম, আকলামুন কলমবোৰ, কাতিবুন লিখক, কুতাবুন মানে লিখকসকল, মাকতাবুন কাৰ্যালয়, মাকাতিবুন কাৰ্যালয়বোৰ, সাহিবুন ফ্ৰেণ্ড বন্ধু, আসহাবুন বন্ধুসকল, জামিলুন এইটো সংগী বা বন্ধু, জুমালাউ সংগীসকল বা বন্ধুসকল, সাদিকুন বন্ধু বা ফ্ৰেণ্ড, আসদিকাউন বন্ধুসকল, নতিজাতুন ফলাফল, নাতাইজুন ফলাফলবোৰ, ফাতা যুৱক, ফিতিয়ানুন যুৱকসকল, বিন্তুন ছোৱালী, বানাতুন ছোৱালীসকল বা ছোৱালীবোৰ, হদিছুন কথা, আহাদিছুন কথা বতৰাবোৰ, সূৰাতুন ছবি, সূৰুন ছবিবোৰ, জাদিদুন নতুন, জুদুদুন নতুনবোৰ, ৰিসালাতুন চিঠি, ৰাসাইলুন চিঠিবোৰ, হাকিবাতুন বেগ বা মনা, হাকাইবুন বেগবোৰ, নাফিজাতুন খিৰিকী, নৱাফিজুন খিৰিকীবোৰ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে একবচন আৰু বহুবচনৰ শব্দকেইটা জানিব পাৰিলা। গতিকে আমি এতিয়া 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 7 নম্বৰ প্ৰশ্নত দিয়া আছে ইস্তেমালিল কালিমাতিল আতিয়াতে ফি জুমালিন মুফিদাতিন। তলৰ শব্দবোৰ ব্যৱহাৰ কৰি অৰ্থপূৰ্ণ বাক্য গঢ়া। তলত যিবোৰ শব্দ দিয়া আছে এই শব্দসমূহ ব্যৱহাৰ কৰি অৰ্থপূৰ্ণ হোৱাকৈ বাক্য গঠন কৰিব লাগে। প্ৰথমেই দিয়া আছে কিতাবুন। গতিকে আমি লিখিব পাৰোঁ হাজা কিতাবুন জাদিদুন। আকৰাউ মানে মই অধ্যয়ন কৰোঁ বা পঢ়োঁ। আকৰাউ আল কিতাবু জাদিদুন। আকৰাউল কিতাবু জাদিদুন এনেকৈ লিখিব পাৰোঁ। আলা আল কিতাবু আলা তাবিলাতে। আলা অৰ্থ হৈছে ওপৰ, গতিকে আল কিতাবু আলা তাবিলাতে। ইন্না ৰাজুলুন গানিয়ুন। ইন্না ৰাজুলুন গানিয়ুন নিশ্চয় মানুহজন চহকী। বাইতুন আবি ফিল বাইতে। হাজা বাইতুন জাদিদুন। নাম দি পেলাই আমি লিখিব পাৰোঁ নাম মালি কালামুন। হয় মোৰ কলম নাই। লা দি পেলাই আমি লিখিব পাৰোঁ লা তাকজিব। উস্তাজুন মানে শিক্ষক, আমি লিখিব পাৰোঁ হুৱা উস্তাজুনা তেওঁ আমাৰ শিক্ষক। তোৱালিবাতুন ছাত্ৰী, হিয়া তোৱালিবাতুন মুজতাহিদাতুন তাই এজনী পৰিশ্ৰমী ছাত্ৰী। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে বাক্য ৰচনা কৰিব পাৰিবা। এতিয়া মই 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 8 নম্বৰ প্ৰশ্নত দিয়া আছে উযকুৰ বাজা হুৰুফিন জাৰৰাতিন তাস্তামালু কাসিৰান। অধিক ব্যৱহাৰ হোৱা হৰফে জাৰৰাবোৰ মনত পেলোৱা। অৰ্থাৎ ইয়াত যিকেইটা হৰফে জার দিয়া আছে এইকেইটা হৰফে জার অধিক ব্যৱহাৰ হয়।
গতিকে মই এই 8 নম্বৰ প্ৰশ্নটো আলোচনা কৰাৰ আগতে হৰফে জার সম্পৰ্কে অলপ তোমালোকৰ লগত ক'বলৈ ওলাইছোঁ যে হৰফে জার কাক বোলে। হৰফে জার হৈছে এনেকুৱা অব্যয় পদ যিবোৰ অব্যয় পদে বিশেষ্য পদৰ আগত বহি তাৰ শেষ আখৰত জেৰ দিয়ে তাক হৰফে জার বোলে। হৰফে জার 17টা, সেইকেইটা হ'ল বা, তা, কাফ, লাম, ওয়াও, মুঞ্জু, মুজ, খালা, রুব্বা, হাসা, মিন, আদা, ফি, আন, আলা, হাত্তা, ইলা। ইয়াত যিকেইটা হৰফে জার অধিক পৰিমাণে ব্যৱহাৰ হয় সেইকেইটা হৰফে জার দিয়া আছে। গতিকে আমি এইকেইটা মনত ৰাখিব লাগিব। বা, বাৰ অৰ্থ ত, ধাৰা, সৈতে, ওচৰ এনেকুৱা অৰ্থ বুজায়। গতিকে উদাহৰণত দিয়া আছে আজকুনু বি কাৰিয়াতিন, মই গাঁওখনত বাস কৰোঁ। মই কাফ, জেনিবা, নিচিনা, লাউনুহা কালৱাৰদে, ইয়াৰ ৰং গোলাপৰ নিচিনা। লি ৰ হয় বা কাৰণে বা বাবে। আল কালামু লি উখতিকা, এই কলমডাল তোমাৰ ভনীয়েকৰ। রুব্বা বহুত বা কিমান যে। রুব্বা রাজুলিন যা আ ইলা সুকে, রুব্বা রাজুলিন কিমান যে মানুহ যা আ ইলা সুকে বজাৰলৈ আহিছিল। মিন মানে পৰা বা কাৰণে। যা আত তোৱালিবাতু মিনাল মাদ্ৰাছাতে, ছাত্ৰীজনী বিদ্যালয়ৰ পৰা আহিছিল। ফি, ফি মানে ভিতৰত, মাজত বা সম্বন্ধে। আবুকা ফিল গুৰফাতে, তোমাৰ দেউতা কোঠালিত আছে। আন বিষয়ে বা পৰা। সাআলাল মুআল্লিমু আনিত তোৱালিবিল জাদিদ, শিক্ষকজনে নতুন ছাত্ৰজনৰ পৰা বিচাৰিছিল বা নতুন ছাত্ৰজনক প্ৰশ্ন কৰিছিল। আলা ওপৰত, বিৰুদ্ধে। আত্তাইৰু আলা শাজাৰাতে, আত্তাইৰু আলা শাজাৰাতে, চৰাইটো গছৰ ওপৰত আছে। হাত্তা লৈকে, পৰ্যন্ত, আনকি। নামালু হাত্তা গুৰুবি শামছ, আমি বেলি অস্ত যোৱালৈকে কাম কৰোঁ। ইলা লৈ বা পৰ্যন্ত। জাহাবতু ইলাল মছজিদে, আমি মছজিদলৈ গৈছিলোঁ। ছাত্ৰ ছাত্ৰীসকল 9 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে তাআল্লাম সিগাল মুজাৰিউল মজহুল মিন কাতাবা ওয়া সাআলা। কাতাবা আৰু সাআলা ক্ৰিয়াদ্বয়েৰে মুজাৰে মজহুলৰ সিগাসমূহ শিকি লোৱা। ছাত্ৰ ছাত্ৰীসকল এই মুজাৰে মজহুলৰ সিগাসমূহ শিকিবলৈ হ'লে আমি বহুতখিনি আলোচনা কৰিব লাগিব। তাৰ কাৰণে সম্পূৰ্ণ এটা ক্লাছ লাগি যাব পাৰে। গতিকে মই আজি এই প্ৰশ্নটো এৰি দিছোঁ। 10 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 10 নম্বৰ প্ৰশ্নটোত আছে আকমিলিল ফাৰাগা মিনকুল্লি ছাতাৰিন, প্ৰত্যেক শাৰীৰ খালী ঠাই পূৰণ কৰা। ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰত আমাক দিয়া আছে হুয়া তোৱালিবুন ইয়াদৰুছুল লুগাতুল আৰাবিয়া। হুয়া তোৱালিবুন, তেওঁ এজন ছাত্ৰ। ইয়াদৰুছু, তেওঁ পঢ়ে বা অধ্যয়ন কৰে। আল লুগাতুল আৰাবিয়া, আৰবী ভাষা, তেওঁ আৰবী ভাষা অধ্যয়ন কৰে। গতিকে এইটোৰ আলম লৈ ইয়াৰ আৰ্হিত আমি বাকীকেইটা পূৰণ কৰিব লাগিব। 2 নম্বৰত আছে হুমা ডেছ ইয়াদৰুছানে আল লুগাতুল আৰাবিয়া। যেহেতু ইয়াত হুমা দিয়া আছে গতিকে তোৱালিবুনটো দ্বিবচন হ'ব। হুমা জমিৰ, দ্বিবচনৰ জমিৰ আৰু পুংলিংগৰ জমিৰ। যেহেতু তোৱালিবুন শব্দটো পুংলিংগ আছে, এই তোৱালিবুনটোক আমি দ্বিবচনত ব্যৱহাৰ কৰিম। হুমা তোৱালিবানে ইয়াদৰুছানে আল লুগাতুল আৰাবিয়া। 3 নম্বৰত দিয়া আছে হুম তুল্লাবুন। যেহেতু তুল্লাবুন শব্দটো বহুবচনত দিয়া আছে গতিকে ইয়াৰ ফেইলটো বহুবচনৰ হ'ব। হুম তুল্লাবুন ইয়াদৰুছুনা আল লুগাতুল আৰাবিয়া। 4 নম্বৰত দিয়া আছে হিয়া তোৱালিবাতুন
ড্যাশ আল লুগাতুল ড্যাশ। হিয়া তোয়ালিবাতুন, হিয়াটো 4 নম্বৰ জমিৰ, গতিকে এই ইয়াদৰুচু ফেইল 4 নম্বৰ ফেইলটো হ'ব ইয়াদৰুচু ৰূপান্তৰ কৰি গ'লে ইয়াদৰুচু ইয়াদৰুচানে ইয়াদৰুচু না তাদৰুচু, গতিকে 4 নম্বৰত আহে তাদৰুচু। গতিকে আমি লিখিব লাগিব হিয়া তোয়ালিবাতুন তাদৰুচু আল লুগাতুল আৰাবিয়া। 5 নম্বৰ প্ৰশ্নটো আছে হুমা ড্যাশ তাদৰুচানে ড্যাশ আল আৰাবিয়া, গতিকে হ'ব হুমা তোয়ালিবাতানে হ'ব দ্বিবচনৰ হ'ব তাদৰুচানে আল লুগাতুল আৰাবিয়া। 6 নম্বৰ আছে হুন্না তোয়ালিবাতুন ড্যাশ ড্যাশ আল আৰাবিয়া, হুন্না তোয়ালিবাতুন ইয়াদরুসনা আল লুগাতুল আরাবিয়া। 7 নম্বৰ আছে আন্তা ড্যাশ ড্যাশ আল লুগাত ড্যাশ, গতিকে ইয়াত আন্তা হাজিৰৰ এক বচনৰ জমিৰ আকৌ পুংলিংগ, গতিকে আন্তা তোয়ালিবুন তাদৰুচু আল লুগাতুল আৰাবিয়া। 8 নম্বৰ আছে আন্তুমা তোয়ালিবানে ড্যাশ আল লুগাত ড্যাশ, গতিকে ইয়াত হ'ব আন্তুমা তোয়ালিবানে তাদরুসানে আল লুগাতুল আরাবিয়া। 9 নম্বৰ আছে আন্তুম ড্যাশ তাদরুসুনা ড্যাশ আল আরাবিয়া, আন্তুম তুল্লাবুন তাদরুসুনা আল লুগাতুল আরাবিয়া। 10 নম্বৰ আছে আন্তি ড্যাশ তাদরুসিনা আল লুগাত ড্যাশ, ইয়াত হ'ব আন্তি তোয়ালিবাতুন তাদরুসিনা আল লুগাতুল আরাবিয়া। 11 নম্বৰ আছে আন্তুমা তোয়ালিবাতানে ড্যাশ ড্যাশ আল আরাবিয়া, এইটো হ'ব আন্তুমা তোয়ালিবাতানে তাদরুসানে আল লুগাতুল আরাবিয়া। 12 নম্বৰ আছে আন্তুন্না ড্যাশ তাদরুসিনা ড্যাশ ড্যাশ, এইটো হ'ব আন্তুন্না তোয়ালিবাতুন তাদরুসনা আল লুগাতুল আরাবিয়া। 13 নম্বৰ আছে আনা তোয়ালিবুন বা আনা তোয়ালিবাতুন ড্যাশ আল লুগাতুল আরাবিয়া, এইটো হ'ব আনা তোয়ালিবুন আদরুসু আল লুগাতুল আরাবিয়া বা আনা তোয়ালিবাতুন আদরুসু আল লুগাতুল আরাবিয়া। তাৰপিছত 14 নম্বৰটো আছে নাহনু তোয়ালিবানে বা তোয়ালিবাতানে বা তুল্লাবুন বা তোয়ালিবাতুন ড্যাশ, গতিকে এইটো হ'ব নাহনু তোয়ালিবানে নাদরুসু আল লুগাতুল আরাবিয়া বা নাহনু তোয়ালিবাতানে নাদরুসু আল লুগাতুল আরাবিয়া বা নাহনু তুল্লাবুন নাদরুসু আল লুগাতুল আরাবিয়া বা নাহনু তোয়ালিবাতুন নাদরুসু আল লুগাতুল আরাবিয়া, এনেকুৱা হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ এই খালী ঠাইকেইটা তোমালোকে পূৰণ কৰিব পাৰিবা। গতিকে আজিলৈ ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।